আমি হৈছোঁ পাৰ চৰাইৰ দৰে আজি আছোঁ কালি উৰি গুচি যাম আকৌ ঘৰলৈ উভতি আহিম আৰু গুচি যাম আকৌ ঘৰলৈ উভতি আহিম আৰু গুচি যাম হাই গাইছ আমি আজি অলপ ৰাঙাঘৰৰ ফালে গৈ আছোঁ এটা ধুনীয়া ঠাই তাতে হাতী চাতি ওলাই দিব গাইছ আপোনালোকে আমাৰ লগত থাকক আমি কি কৰি আপোনালোকক দেখাই আছোঁ আৰু আমাৰ পিছফালে আদনান দেখিছেনে গাইছ মানে এইটো ৰাজপথটো একদম হাবিৰ মাজত দুই চাইডে হাবি ঠিক আছে সূৰ্য অস্ত হোৱাৰ পিছত ইয়াত আহিব বহুত ভয় কাৰণ বৰ্তমান হাতীৰ বহুত উৎপাত বনৰীয়া হাতীৰ বহুত উৎপাত আহক আপোনালোকক দেখাই আছোঁ পুলিচে ফায়াৰিং কেনেকৈ কৰে বা ফায়াৰিং কৰাৰ পিছত কেনেকৈ হয় মানে গাইজ দেখক ডাঙৰ ৰাস্তা বাপৰে বাপ একদম এনাকণ্ডাৰ ঘাটা গাইছ একদম এনাকণ্ডাৰ ঘাটা ইমান ধুনীয়া এটা জাগা আছে য'ত পুৰা সুৰুং আছে আপোনালোকক দেখাই আছে গাইজ ক'ত আহিছোঁ আজি এনেকুৱা এটা জাগাত আহিছোঁ ন গাইজ আপুনি চাই থাকক মোৰ পিছফালৰ পৰা দেখক এনেকা এটা জাগাত আহিছোঁ মানে চাৰিওফালে পাহাৰৰ মাজতো ৰাজ আছে গাইজ আমি এনেই অহা নাই ইয়াতে এই পাহাৰখন দেখক গাইজ ইমান বিশাল পাহাৰ এখন আৰু মানে ইয়াতে আপোনাৰ পুলিচ ফায়াৰিং মানে ইয়াতে যিখিনি ফ'ৰ্চৰ ট্ৰেইনিং হয় ট্ৰেইনিঙৰ টাইমত ইয়াতে ফায়াৰিঙৰ ট্ৰেইনিং দিয়া হয় বিশাল ডাঙৰ পাহাৰ বহুত ডাঙৰ পাহাৰ গাইছ এই গাইছ এই দুটা আজিৰ একদম পুৰা মেইন কেৰেক্টাৰ আদনান মনিৰুল গাইছ আপোনালোকে দেখিব পাৰিছে কিছুমান ফুটা চিহ্ন আছে গাইছ ইয়াত সেইবিলাক মানে গুলি যেতিয়া ইয়াতে লাগে তেতিয়া এনেকা মানে এই মনিৰ ভাই মই এটা কথা ক'ব ভাই যে ফুটা যে চিহ্নবিলাক আছে গুলি কৰা চিহ্ন কিন্তু মই তোৰ বুলেট এটাও দেখি নাপালোঁ বুলেটবিলাক ক'ত গ'ল বুলেটবিলাক ভিতৰত সোমাব পাৰে চাগে ভিতৰলৈকে আছে নেকি এই গাইজ আপোনালোকে দেখক গোটেই গুলি মাৰিছে গুলি পুৰা ট্ৰেইনিং চলিছে কিন্তু বুলেটবিলাক নাই কিন্তু বুলেটবিলাক গ'ল ক'ত আপোনালোকে জানে যদি নিশ্চয় কমেণ্ট কৰি দিব আচৰিত কথা গুলি খাই মাটিবিলাক একদম মানে বালিচহীয়া মাটি আৰু ৰঙা মাটি হৈ গৈছে আপোনালোকে দেখিব পাৰিছে কিবা এটা বেলেগ মানে স্মেল এটা পাই আছোঁ মই আহোম বাহুম স্মেল এই গাইজ ওপৰলৈকে উঠা যায় কিন্তু চাৰিওফালে দেখক না চব ওপৰলৈকে উঠা যায় ইয়াতে কিবা জংঘল আছে তাৰ পিছফালেও আৰু কিবা কিবি আছে গাইজ কিন্তু ৰিস্ক ল'ব নোৱাৰি ক'ত কি ওলাই যাব বাইদেউ ইয়াত হাতী অলপ কথাটো সঁচাতে বাইদেউ সঁচাই ওলাই না এতিয়া মানে এতিয়া চিজনটো এতিয়া আহিছে এটা আহিছে যোৱাকালি ৰাতি এটা হাতী আহিছে আচ্ছা দুপৰীয়াৰ ভাগত সিহঁতে থাকে ক'ত মানে দুপৰীয়াৰ ভাগত জংঘলতে থাকে জংঘল আছে মানে এইটোতো পাহাৰ এলেকা গোটেই কিন্তু সিহঁতে যেতিয়া আহে সিহঁতক খেদাই কেনেকৈ আপোনালোকে ফৰেষ্টাৰ আহে গাইছ আপোনালোকে দেখিব পাৰিছে মাজৰ ফালে ৰাস্তা আৰু দুই চাইডে মানে একদম জংঘল মানে ইয়াত মানুহৰ জনবসতি একেবাৰে নাই গতিকে ৰাতি সূৰ্য অস্ত হোৱাৰ পিছত সন্ধিয়া ইয়াত আহিব বহুত ভয় কাৰণ হাতী কোনফালৰ পৰা কেনেকৈ এটেক কৰি দিয়ে কোনো ক'ব নোৱাৰি গাইছ চাব আহিছিলোঁ হাতী কপালখনৰ বেয়া নেকি গাইছ একোৱে দেখা নাপালোঁ গাইছ আপোনালোক যে কৈছিলোঁ এইটো বনৰীয়া হাতীৰ একদম চাইনবোৰ্ড মাৰা আছে চাওক আপোনালোকে চাওক বনৰীয়া হাতীয়া অহা যোৱা ৰাস্তা আমি মাজুটোৰ বাইক মানে বিদায় দিলোঁ মাজুটোৰ বাইক কিবা কাম আছে তে গতিকে আমি আগলৈকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমাৰ লগত আছে আদনান ইটো থাকিবই আৰু মানে ই মেইন মানুহ আৰু এজনক লগ পাইছোঁ আমি আপোনালোকে আহক চাওক কোনে চাওক আমাৰ বিশাল ভাই আমাৰ বিশাল ভাই ক'ৰ পৰা এই ইয়াৰ পৰা আহিলোঁ আকৌ তোমালোকক দেখা পাই ক'ত গৈ আছা আমি অলপ ভিডিঅ' বনাই আছোঁ দে ব'লা আকৌ ব'লক ব'লা আপুনি যাব নেকি এই ব'লা আকৌ ব'লক চাওক গাইছ কিমান ধুনীয়া এখন ঠাই গাইছ চাওক পাথৰৰ ওপৰত গছ একদম গছ মানে গাইছ আৰু আমি আছোঁ তিনিজন আপোনালোকে চাব পাৰিছে গাইছ ইমান ধুনীয়া পৰিৱেশ গাইছ চাওক মানে এনেকুৱা লাগিছে প্ৰকৃতিৰ মাজত পাথৰ একদম লোহা সেনেকুৱা লাগি আছে গাইছ শুনিছোঁ গাইছ ইয়াতে বোলে অজগৰ ডাঙৰ এনাকণ্ডা এইবিলাকত থাকে বোলে গাইছ শুনিছোঁ মানুহৰ মুখত এতিয়া কিমানখন সঁচাই গম ক'ব নোৱাৰোঁ বিশাল কেনেকুৱা লাগিছে ঠাইডোখৰত আহি জাগাটো ভালেই লাগিছে কিন্তু অলপ ৰিক্সি জাগা হয় ৰিক্সি জাগা হয় সন্ধিয়া হ'লে মানে অলপ ভয় আছে দেই বহুত ডেঞ্জাৰ জাগা না একদম কাৰ্ণ আৰ্জুন চিনেমাৰ দৰে
তো গাইছ দেখিব পাৰিছে আপোনালোকে ইহঁতে দুজন এই লাহে লাহে ৰে ভাই পৰিলে বহুত পিছলোৱা হৈ আছে ইয়াত পানী পৰাৰ কাৰণে অলপ ৰ'দ দিলে এদিন ভাল দিনত আহি কেনে চাব লাগিব ওপৰত আৰু বহুত ধৰণৰ বস্তু আছে মোক মানে বৰষুণ পৰিলে যে কোনোবা ইয়াতে আহে পিছল খাই একদম তলত কোনো কথা নাই আৰু হাড্ডি বিচাৰি পোৱা নাযাব গাইছ হাড্ডি চুৰমাৰ হৈ যাব গাইছ আমি পাহাৰ ওপৰলৈ অতিক্ৰম কৰি আছোঁ আপোনালোকে চাই থাকক কিমান দূৰ যাই পাওঁ দেখোঁ কাৰণ বিশাল ভাই কিবা ক'ব কাৰণ টাইমটো আছে আৰু বাকী আমাৰ হাতত আধা ঘণ্টামান আছে অঁ সূৰ্য অস্ত হয় ইয়াৰ মেইন ভাৰ্চেছ ৱাইল্ডৰ নিচিনা গাইজ চাব পাৰিছে আপোনালোকে পূৰা জংঘলৰ মাজৰ পৰা ওলাই আহিছে হে চেলেখন চাও জোকে ধৰিব নহ'লে জোকে ধৰিব ভিউ চাওক গাইজ আমি একদম ওপৰত সেইটো আমি স্কুটি লৈ আহিছিলোঁ স্কুটিখন একদম তলত স্কুটিখন জুম কৰি কেনে দেখাই দে জুম কৰি নালাগে এনেই না, zoom কৰি মানে মানে একদম একদম মানে হৈ আছে আৰু হৈ যাব মানে আৰু এইখন আমাৰ স্কুটিখন ইমান স্কুটি মানে আমাৰ চাৱাৰী এইখন আৰু চাই লওক ওপৰৰ সৌন্দৰ্যটো মনুৰুল অলপ সেইফালে যা শ্বাহৰুখ খানৰ বস্তু দি দে একবাৰ কদম কদম পৰ লাখো অ' আমি যাব ওলাইছোঁ যেনেকৈ আহিছিলোঁ তেনেকৈ যাম গাইছ চাব কাৰণ ইয়াতে এটাই ৰাস্তা একদম হাবি জংঘল আন্ধাৰলৈকে ইয়াত থকা নাযাব বলক 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 সন্ধিয়া হৈছে সন্ধিয়া হোৱাৰ কাৰণে যাব নোৱাৰিলোঁ গাইছ ওপৰত আৰু বহুত বস্তু আছিলে চ' যিখিনি পাৰিছোঁ আপোনালোক দেখাইছোঁ তে আজিলৈকে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম মনুৰুল ভাই অঁ ভাই শিৱানীক পটাবৰ কাৰণে ল'ৰাবোৰে কি কৰি আছে জানা জানো ভাই জানো তাক পটাবৰ কাৰণে ল'ৰাবোৰে ফেৰেনলা বুলি মাখি আছে কিন্তু সিহঁতে নাজানে শিৱানী সেইবিলাক ল'ৰাৰ ওপৰত ফিদা হয় যিবিলাকে পঞ্চ পাউডাৰ লগায় ভাই লওক ইয়াৰ পৰা ওলোৱাই ভাল হয় কাৰণ ইয়াত ইমান সন্ধিয়ালৈকে থকা নাযায় কাৰণ ইয়াত বহুত জংঘল হৈ আছে চব পকা মাকৰৰ ভয় থাকে ন সেইটো কাৰণে আৰু ইয়াতে বোলে হাতী ওলাই ৰিক্স লোৱা নাযায় মাজত লাগিব ক'ব নেকি আপুনি ধান চান পকিছে শুনি আছিলোঁ ইয়াতে হাতী টাতী বহুত ওলায় কিন্তু আমি ইমান সন্ধিয়ালৈকে থাকিব নোৱাৰিম নোৱাৰোঁ সেইটো পটকৈ এনেকৈ যাবও লাগিব বহুত দূৰ টাইমটো অলপ ৰিস্ক দেৰি হৈ লোৱা গ'ল নাযায়। পটকৈ হাতী আমাৰ টাতী দাদাৰ ওলাওক। ডিউটিৰ সময় আছিল হাতী টাতী ওলাওক আৰু কি হ'ব এনে চাৰিওফালে জংঘল হেনে না গোটেইখিনি জংঘল জংঘল ৰাস্তা চব চ' বলক আগবাঢ়ো দাদা